আপোনালোকক কমৰেড চুদুং মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ শান্তি আশ্ৰম আৰু আপোনালোকক শান্তি আশ্ৰম দেখুৱাবলৈ চেষ্টা কৰিম আৰু কৰিছোঁৱেই আৰু কি কৰিম ন। আপোনালোকে ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে এটা ছাবস্ক্ৰাইব এটা কমেণ্টে মোক বহুত মানে ভাল লগাই দিয়ে। এইটো কাৰণে মই আজি আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ শান্তি আশ্ৰম দেখুৱাবলৈ, আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পাব বুলি নিশ্চয়। Let's go, ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। Halo kakak-kakak, follow আপোনাৰ আইজতে ভালো চাহ খাবলৈ যাম। চাহ খাবলৈ গৈ আছোঁ। আমি পালোঁ বৰ্তমান বাইপাছৰ পৰা চিধা যাব লাগিব আৰু অকণমান আগলৈ, তাৰপিছত সোমাই যাম। দেখুৱাবলৈ যিমান পাৰে দেখাবলৈ চেষ্টা কৰিম, আৰু যদি ভিডিঅ'টো ভাল পায় ছাবস্ক্ৰাইব কৰিবলৈ গাইজ। মানে ৰাস্তা ইমান ভাল নহয় বৰ্তমান, খালৰ কথা কৈছোঁ। বৰ্তমানত ইমান ৰাস্তা খাচ নহয়, আৰু কি ক'ম, তথাপিতো মই আপোনালোকক দেখুৱাম বুলি গৈ আছোঁ, দেখুৱাবই লাগিব। আৰু এইটো কাৰণে আৰু যিমান পাৰে মই দেখুৱাম আৰু বলক ভিডিঅ'টো মজা কৰি থাকক আপোনালোকে। অকণমান নেটৱৰ্ক গান ৰুবৰ কাৰণে পূৰা আহি পৰা আছে আমাৰ ইয়াত। ফাইনেলি পাই গ'লোঁ, একদম পাই গ'লোঁ। বঢ়িয়া যাম আছে ইয়াত, ৰখাই ল'ম, এক কপি মাৰি ল'ম ইয়াত, ফটো এক কপি মাৰি ল'ম আমি এতিয়া। মাই গড, আমেজিং। চাওঁ না ইয়াৰ পৰা এণ্ট্ৰি গেট, ইয়াত কিমান লিখা আছে, ককিলামুখ যোৰহাট আছাম 7851008। ৱেলকাম টু শান্তি আশ্ৰম।
এইফালে মেটেকা 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 এইফালে মেটেকা 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 আৰু এনেকে ছাগলী এয়া হৈছে শান্তি আশ্ৰম। মই জুমিং কৰি দিছোঁ প্ৰায় বহুত দূৰ। ভাই ভাই এতিয়ালৈ গেট খোলা নাই, গেট খোলা নাই, গেট খোলা নাই। কথা হ'ল এইটো গেট খোলা নাই। বৰ্তমান আমি পালোঁ গেটৰ মুখ এনেকৈ গেট পালোঁ। আমি এতিয়া লাহে লাহে ইয়াত পানী আছে। মই পানী লৈ মানে অকণ মোৰ পানী আৰু মোৰ অকণমান বিপৰীত আছে। সঁচাকে ইয়াত আহি কিবা এটা অনুভৱ লাগে। ভাই ভাই মানুহ শুই আছে, গম পাই নাই মানুহ শুই আছে এতিয়ালৈকে। চাইড মানুহ ইমান দেখা নাই। ভাই সেই 360 এইখন আনি মই ভুল কৰিলোঁ গাইজ, ভুল কৰি দিলোঁ না। মই 360খন আনিব লাগিছিল, ডিগ্ৰী মাৰিব পাৰিলেহেঁতেন। এইটো এটা অফিচ, এইটো অফিচ আছে, কাৰ্যালয়। দিছ ইজ অফিচ। ইয়াত প্ৰথমে আপোনালোকক ফুলৰ বাগানটো দেখুৱাই লৈছোঁ, তাৰপিছত মন্দিৰ দেখুৱাই দিওঁ। মানে এইটো মন্দিৰটো দেখুৱাম। ফুলৰ বাগান চাম। এই হৈছে ফুলৰ জবা ফুল, কিবা কিবি ফুল, মই ইমান নাম নাজানো। জবা ফুলেই হয়। আৰু ইয়াৰ জবা ফুলৰ নানা ধৰণৰ এইটো আছে। এইফালৰটো বেলেগ কালাৰ আৰু এইফালৰটো ৰঙাটো মই চিনি পাইছোঁ। আমাৰ এইটোতো আছে ৰঙা আৰু ইমানেই ধুনীয়া লাগিছে। আৰু আপোনালোকে কি ক'ম আৰু, ইমানেই ধুনীয়া লাগিছে নকওঁ আৰু। ইয়াত চফা কৰা ঘাঁহকেইটা ৰাখি থৈছে চফা কৰি পেলাই। আৰু কিবা কিবি বম ধুনীয়া মানে কি ক'ম আৰু। মই জবা ফুল, তগৰ ফুল, চব নানা ধৰণৰ ফুল আছে। এভৰিথিং বহুত ধুনীয়া ফুল আছে ইয়াত। আৰু এনেকে পিছ চাইডটো ইফালে গোলাপ ফুল এইটো কৰা আছে। মানে এইটো কৰিছে কিন্তু ইমান নোহোৱা নাই, কাটি পেলাই আকৌ লগাইছে। ধুনীয়াকৈ চফা কৰা আছে। আৰু ধুনীয়া লাগিছে। বহুত ধুনীয়া। আৰু আপোনালোকে আহিব পাৰে। মোৰ চেণ্ডেল এড কৰি দিলোঁ। আৰু মই চিৰিৰ ওপৰত আছে। ইয়াত অলৰেডি লিখা আছে, আপোনালোকে জয়গুৰু। জোতা চেণ্ডেল পিন্ধি চিৰিৰ ওপৰত নুঠিব আৰু জোতা চেণ্ডেল চিৰিৰ ওপৰত নাৰাখিব। আইন মানি চলক আৰু যাতে চফা থাকে।
আপোনালোকে গ'লে যাব পাৰিবতে আৰু ইমান ধুনীয়া জেগা ইমান ধুনীয়া লোকেশ্যন প্ৰায় 100 বছৰ পুৰণি এইখন শান্তি আশ্ৰমখন 100 বছৰ পুৰণি হৈ গ'ল আৰু মেইন কথা কি ইয়াত যিমান পানী হ'লেও ভিতৰলৈ পানী নহয় এইখন জেগাত পানী নহয় বুলি কয় আৰু ভাবিছে ইয়াত পানী আছে নেকি মই আহিবলৈ ইয়াত পানী নাই আৰু ব্ৰহ্মপুত্ৰ অলৰেডি ব্ৰহ্মপুত্ৰ পানী আহি আছে পিছফালে ব্ৰহ্মপুত্ৰ পানী বৰ্তমান এতিয়া উশাইছে নেকি উশালে আৰু মানে ইমান পানী নাই আৰু যেনে যিমান পানী হ'ব লাগে ইমান পানী নাই তো ফিৰ ভিডিঅ'টো ইয়াৰ সমাপ্ত কৰিম বুলি ভাবিছিলোঁ কিন্তু কৰিম জানো সমাপ্তটো মই ৰাস্তাতে কৰিমগৈ আৰু এতিয়া আমি লেটছ গো মই অকণ জামুন আছে ইয়াত জামুন দেখিলে খাওঁ খাওঁ লাগি যায় নহয় এইটোৱে প্ৰব্লেম আছে নাই নাজানো তথাপিতো এবাৰ ট্ৰাই কৰি চাম ট্ৰাই কৰিলে মই কি হৈ যায় একো নাযায় কিন্তু জামুন নাই কিন্তু ইয়াত জামুন নাই য়েছ নাই ইয়াত বৰ্তমান জামুন চামুন একো নাই আৰু যাওঁ ব'লক এইফালে চাওক এইফালে মই অকণ জুম কৰি দিছোঁ ফোন কেমেৰা এয়া পানী ব্ৰহ্মপুত্ৰৰ কাষত আমি আহি গ'লোঁ এতিয়া আমি যামগৈ আৰু নিজৰ তাত যামগৈ তাত ভিডিঅ'টো তাতে খতম কৰিম আৰু ব'লক এতিয়া আমি ভিডিঅ'টো চলক ইয়াত মেইন কথা নানা ধৰণৰ ফল মূল আছে নানা ধৰণৰ ফুল বাগিচা আছে নানা ধৰণৰ চব প্ৰাকৃতিক চব মানে ভেজাল ইয়াত নাই চব নিজৰ ইয়াত খানা চব্জি যিমান আছে চব নিজে ইহঁতে খেতি কৰে ইয়াৰ ভিতৰতে আৰু মানে নানা ধৰণৰ ইয়াত ফল মূল পাব নানা ধৰণৰ ফুল পাব মই পাগলা হৈ গ'লোঁ একদম মানে ফল মূল একগাল আছে নানা ধৰণৰ আছে মই নিজে নামেই নাজানো কি নাম এইফালে হাম লাগি আছে এইখনৰ মই বেক কেমেৰাত আপোনালোকক জুম কৰি দেখুৱাইছোঁ গাইছ আমি পাই গ'লোঁ এতিয়া আপোনাৰ যিটো জেগাত যাম বুলি কৈছিলোঁ এইখন জেগা হৈছে যোৰহাটৰ ককিলামুখ মানে এইখনতে আছে আৰু মাজত ককিলামুখ ক'ব নালাগে কিন্তু কথা হ'ল কি ইয়াত যোৰহাটৰ ভিতৰত নম্বৰ 1 হোটেল ৰিজৰ্ট হ'ব এইখনত 3 ষ্টাৰ হোটেলৰ আৰু ইয়াত আপোনাৰ চুইমিং পুল দুটা আছে বাচ্চাৰ কাৰণে বেলেগ বেবীবিলাকৰ কাৰণে ডাঙৰ মানুহৰ কাৰণে বেলেগ আৰু বহুত ডাঙৰ এৰিয়া হয় এইখন আৰু আপোনালোকে যেতিয়া এইটো কমপ্লিট বনে তেতিয়া আপোনালোকে চাব আৰু কি ক'ম ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো মই ইয়াৰ পৰা সমাপ্ত কৰিম বুলি মই আশা কৰিছোঁ আৰু যদি আপোনালোকে ভিডিঅ' ভাল পাইছে তেনেহ'লে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই # মাৰিবলৈ কেতিয়াও নাপাহৰিব মাক কছম কৈছোঁ